আপোনালোকৰ মাজত আজি আৰু এটা নতুন ভিডিঅ' আনিলোঁ। তো আজিৰ ভিডিঅ'টো হ'ল আৰু এখন নতুন মডুলাৰ কিটচেন আমি সম্পূৰ্ণ কৰিলোঁ। তো সেই কিটচেনটো আপোনালোকক দেখাম। তো এইটো একচুৱেলি আমি 6 মাইলত কামটো কৰা গৈছে, এৰিয়াটো 6 মাইলত হয়। তো 6 মাইলত এটা ফ্লেটত কামটো কৰিছোঁ। তো কেনেকুৱা হৈছে আপোনালোকক গোটেইখিনি দেখাম। তো আপোনালোকে চাওক। তো এইটোই হয় কিটচেন, চাওক হোৱাইট কালাৰৰ হয়। তো কেনেকুৱা হৈছে আপোনালোকে চাওক। তো আমি গোটেইখিনি আপোনালোকক দেখাই দিম। তো ক'ত কি লগাইছোঁ নলগাইছোঁ গোটেইখিনি দেখাম। আৰু কেনেকুৱা হৈছে আপোনালোকে জনাব, কমেণ্ট কৰি জনাব। আৰু যদি কিবা জানিব লগা থাকে আপোনালোকে মোক হোৱাটছএপত মেছেজ কৰিব পাৰে। তো আপোনালোকক জনাই দিম কিবা জানিব লগা থাকিলে। আপোনালোকক ওপৰত দেখাই আছোঁ। ইয়াতে দুটা ষ্টেপ কৰি দিয়া গৈছে। হাইড্ৰলিক চিষ্টেম হয় আৰু বাকী বস্তুবিলাক চব এছএছৰ হয়। এইবিলাক লাইফ টাইম গেৰাণ্টি আছে, হাইড্ৰলিক চিষ্টেম। আৰু চাওক হেণ্ডেলবিলাক চাওক, একদম স্মুথ হয় হেণ্ডেলবিলাক। আৰু ইয়াতে এইটোত আছে, এইটো এটা ইয়াতেও চেম ষ্টেপ আছে, মেগনেট লগোৱা আছে ইয়াত। আৰু ইয়াতে আপোনালোকক দেখাই আছোঁ, ইয়াতে ইকুৱাগাৰ্ড থাকিব, সেইকাৰণে এইটো স্পেচ কৰি দিয়া গৈছে। তলৰ পিনে নামি আহিব ইকুৱাগাৰ্ডটো। তো এইটো এনেকৈ বনাই দিয়া গৈছে এইটো। আৰু ইয়াতে থাকিব গিজাৰ এইটো ভিতৰত। তো সেইকাৰণে এনেকৈ ৰাখি দিয়া গৈছে। আৰু বাকী ইয়াতে দুটা পাল্লা কৰি দিয়া গৈছে ইয়াতে। তো আপোনালোকে চালে ওপৰত, এতিয়া আমি তলৰখিনি দেখাম। তো তলৰখিনিত ক'ত কি লগাইছোঁ নলগাইছোঁ এইটো দেখাম। বাস্কেটবিলাক দেখাম কেনেকুৱা হৈছে আপোনালোকে জনাব চাই কেনে। ইয়াতে ষ্টেপ কৰি দিয়া গৈছে তলত আৰু ওপৰত কিবা বস্তু চস্তু থোৱাৰ কাৰণে। এইটো হেণ্ডেলবিলাক আছে আপোনাৰ 8 ইঞ্চিৰ হেণ্ডেল। চাওক আপোনালোকে কেনেকুৱা হেণ্ডেলবিলাক। আৰু ইয়াতে 8 ইঞ্চি বাস্কেট দিয়া গৈছে, এইটো বটল বাস্কেট। এইটো এটা হয় আপোনাৰ 6 ইঞ্চি প্লেন বাস্কেট। এইটো আপোনাৰ থালি বাস্কেট। এইটো ইয়াতে থালি থ'ব পাৰে। আৰু ইয়াতে এইটো বেচিন আছে, বেচিনটো ইয়াত এনেকৈ দিয়া গৈছে। ডাষ্টবিন হোল্ডাৰ এটা দি দিছোঁ, ইয়াতে ডাষ্টবিন থ'ব পাৰে। তো আপোনালোকে চাই আছে কেনেকুৱা হৈছে আপোনালোকে জনাব কামখিনি। আৰু এইটো পোনাৰ হয়, পোনাৰত এইটো পোনাৰ বাস্কেট, ট্ৰাউচেল বাস্কেট দিয়া গৈছে। এইটো ঘূৰি থাকে, এইটো বাস্কেট কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু ইয়াতে কেটলি বাস্কেট, ইয়াতে চামুচ কৰা চৰচ থৈ দিব পাৰে ইয়াত। এইটো আপোনাৰ 4 ইঞ্চি কাপ এণ্ড চেঞ্চাৰ বাস্কেট। এইটো আপোনাৰ 4 ইঞ্চি প্লেন বাস্কেট। আৰু ইয়াতে আপোনাৰ চিলিণ্ডাৰ, এইটো চিলিণ্ডাৰ থাকিব ইয়াতে, এইকাৰণে এইটো স্পেচ কৰি দি ৰাখি দিয়া গৈছে চিলিণ্ডাৰৰ কাৰণে। তো বাকী বস্তুবিলাক কেনেকুৱা হৈছে আৰু ফিনিচিংটো কেনেকুৱা হৈছে আপোনালোকে জনাব আমাক। তো যদি কিবা জানিব লগা থাকে মোক হোৱাটছআপ কৰিব পাৰে, হোৱাটছআপ নাম্বাৰ স্ক্ৰীণত দিয়া থাকিব। তো বাকী আপোনালোকক দেখাই দি আছোঁ আৰু এবাৰ।